Hello friends, আজি আমি ডিসকাস কৰিম বিজলী যে বিজলী পৰে বৰষুণৰ সময়ত সেই বিজলীটো আসলতে কিয় পৰে সেই বিজলীটো পৰাৰ কাৰণনো কি সেই বিজলী কেনেকৈ সৃষ্টি হয় আৰু ই কেনেকৈ আমাৰ পৃথিৱীত পৰে বিস্তাৰিতভাৱে আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে কৰি দিয়া আৰু লগতে যদি আপুনি ফেসবুকত চাইছে তেনেহলে ওপৰৰ ফলো বাটনটো টিপি ভিডিঅ'টো বেছিকৈ শেয়াৰ কৰা So friends, আৰম্ভ কৰো আজি এই ইন্টাৰেষ্টিং ভিডিঅ'টো বন্ধুসকল বিজলী পৰাৰ কাৰণবোৰ হ'ল বেসিক্যালি প্ৰথমত যেতিয়া গৰমৰ দিনত বা যেতিয়া ৰদ হৈ থাকে সেই সময়ত আমাৰ পৃথিৱীৰ পৰা যিবোৰ পানী বাষ্প হৈ ওপৰৰ পিনে উঠি থাকে প্ৰতি 165 মিটাৰ পিছে সেই পানীটোৰ টেম্পাৰেচাৰ 1 ডিগ্ৰী কমি ওপৰলৈ উঠি থাকে আৰু এটা সময়ত সেই খিনিৰ টেম্পাৰেচাৰ ইমান পৰ্যাপ্ত পৰিমাণৰ কমি যায় যে সেইবোৰ বৰফ হ'বলৈ ধৰে আৰু বৰফ হয় সেইবোৰ এটাই আনটোৰ লগত লাহে বতাহৰ কাৰণে খুন্দা খাবলৈ ধৰে সো যেতিয়া খুন্দা খায় এটাৰ আনটোৰ লগত তেতিয়া এটা সেই বিজলীটোৰ সৃষ্টি হয় কিন্তু আমি যেতিয়া বিজলী হয় তেতিয়া সেই পোহৰটো আগত দেখা পাওঁ কিন্তু যিটো শব্দ কৰে সেই শব্দটো পিছত শুনা পাওঁ এইটোৰ কাৰণটো হ'ল কিয়নো আমি জানো স্পেচত পোহৰৰ গতি আটাইতকৈ বেছি আৰু শব্দৰ গতি বৰ কম সেই কাৰণে শব্দটো পিছত শুনা যায় আৰু পোহৰটো আমি আগত পাইলো সো যেতিয়া এই দুটা বৰফে এটাই আনটোৰ লগত খুন্দা খায় তেতিয়া সেই স্থানত ষ্টেটিক কাৰেণ্টৰ উৎপন্ন হৈ যায় এটো বৰ বেছি হিট থাকে সো সেই কাৰণে তেতিয়া তাৰ যেটো নেগেটিভ সাইড সেইটো তল পিনে থাকে আৰু পজিটিভ সাইডটো উপৰ পিনে গুচি যায় আৰু আপুনি দেখা পাইছে যেতিয়া বৰষুণ হোৱাৰ সময় হয় সেই সময়ত বতাহৰো আৰম্ভ হয় আৰু বতাহৰ ফলে ভূমিৰ ওপৰত যিবোৰ গছ-গছনি বা গাহ জাতীয় যি বস্তু থাকে সেইবোৰত ঘৰ্ষণৰ ফলত সেইবোৰতো চাৰ্জ হ'বলৈ ধৰে ফলত তাত যেটো চাৰ্জৰ উৎপন্ন হয় তাৰ যেটো পজিটিভ সাইড সেই পজিটিভ সাইডটো ওপৰৰ পিনে থাকে আৰু নেগেটিভ সাইডটো পৃথিৱীয়ে কনজিউম কৰি লয় সো তেতিয়া যেহেতু ওপৰত খিটুৱে পজিটিভ সাইড বিচাৰি আছে আৰু তলত পজিটিভ সাইডৰ উৎপন্ন হয় সেই কাৰণে তাৰ পৰা বিজলীটো পৃথিৱীত পৰিব বিচাৰে আৰু সেই সময়ত পৰি যায় পজিটিভ আৰু নেগেটিভৰ মিল হয় বিজলী যেতিয়া পৰিব তেতিয়া সেই বিজলীটোৱে নেগেটিভ সাইডটোৱে পৃথিৱীক আৰ্থিং কৰিবলৈ যেটো প্ৰথমত পাব সেই মাধ্যমেৰে আৰ্থিং কৰিব যেনিবা এটা গছ এটা ডাঙৰ গছ বা দীঘল গছ সেই গছটোক প্ৰথমে এটেক কৰিব কিয়নো সেই গছটো সোনকালে পাই যাব সেই গছটোৰ মাধ্যমেৰে পৃথিৱীত আৰ্থিং কৰিব সো সেই কাৰণে আমি যেতিয়া বিজলী হয় তেতিয়া গছৰ তলত থাকিব নালাগে আৰু যদি আপুনি কোনোবা এটা পতাৰত থাকে তেনেহলে সেই পতাৰখনত আপোনাক মাধ্যম লৈ দিব কিয়নো আপুনি যেহেতু মাটিৰ পৰা উখত আছে সব প্ৰথমত আপোনাক পাব আৰু আপোনাক মাধ্যম লৈ সেই বিজলীটো পৃথিৱীত আৰ্থিং কৰিব সো এতিয়া কথাকাৰ হ'ল যে বিজলী যেতিয়া উৎপন্ন হয় ঘৰ্ষণৰ ফলত উৎপন্ন হোৱাৰ পিছতে বিজলীৰ নেগেটিভ সাইডে পজিটিভ সাইড ওপৰৰ পিনে গুচি যায় আৰু নেগেটিভ সাইডে বিচাৰে যে কত আমি পজিটিভ সাইড বিচাৰি পাম আৰু তেতিয়া তলত ঘৰ্ষণৰ ফলত পজিটিভ সাইডৰ উৎপন্ন হয় ফলত নেগেটিভ সাইডে বিচাৰে যে আমি সোনকালে সেই পজিটিভ সাইডৰ লগত মিলিব লাগে আৰু তেতিয়া কি হয় যেতিয়া যি বস্তুক পৃথিৱীৰ মাটিৰ পৰা ওপৰত পাব মাটিৰ লেভেলৰ পৰা ওপৰত পাব সেই বস্তুক প্ৰথমতেই মাধ্যম কৰি লৈ সি পৃথিৱীত আৰ্থিং কৰিব সো সেই কাৰণে আপুনি গম পাইছে যে বিজলী কেনেকৈ সৃষ্টি হয় আৰু বিজলী পৰাৰ আসল কাৰণ কি আৰু বিজলী কোন স্থানত বেছিকে পৰিব পাৰে বিজলীৰ পৰা বাচিবলৈ হলে আপুনি যদি বাহিৰত থাকে তেনেহলে কেতিয়াও ওখ গছৰ তলত নেযাব আপুনি ঘৰৰ ভিতৰত সোমাব আৰু যদি আপুনি পতাৰত থাকে তেনেহলে সেই পতাৰত আপুনি থিয় হৈ নেথাকিব আপুনি মাটিৰ লগত বহি থাকিব বা মাটিৰ লগত শুই থাকিব যেহেতু আপোনাক প্ৰথমত মাধ্যম বনাব তেতিয়াহে আপোনাক মাধ্যম বনাব নোৱাৰে বিজলীয়ে আৰ্থিং কৰিবলৈ
সো ফ্ৰেণ্ডছ, এতিয়া আশা কৰিছোঁ আপোনালোকৰ আজিৰ এই ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, আৰু যদি আপুনি ফেচবুকত চাইছে তেনেহ'লে ওপৰৰ ফলো বাটনটো টিপি ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰা। ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ।